মৰমৰ নৱম মানৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ লগত আজি ঐচ্ছিক ভূগোলৰ দ্বিতীয় অধ্যায়ৰ পৃথিৱীৰ মানুহ অৰ্থাৎ মানৱ ভূগোল পাঠটি প্ৰশ্ন উত্তৰ কৰিব ওলাইছো। তোমালোকে চোৱা। 1 নম্বৰ প্ৰশ্ন আছিলে মানৱ ভূগোলৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। উত্তৰ: ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে বহলভাৱে মানৱ ভূগোল বোলে। ইয়াৰ প্ৰধান শাখাবোৰ হ'ল বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল আৰু নগৰীয়া ভূগোল। 2 নম্বৰ, মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে বহলভাৱে মানৱ ভূগোল বোলা হয়। ভূগোল বিষয়টো এটি অন্যতম প্ৰধান বিভাগ হিচাপে মানৱ ভূগোলৰ বিষয়বস্তুৰ ভিন্নতা আৰু প্ৰসাৰ লক্ষণীয়। সেয়ে ইয়াৰ বহু শাখা প্ৰশাখাই গঢ় লৈ উঠিছে। এইবোৰৰ ভিতৰত বসতি ভূগোলৰ সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, স্বাস্থ্য ভূগোল, পৰিকল্পনা ভূগোল আদি অন্যতম। এই সকলোবোৰ শাখা প্ৰশাখাৰ অধ্যয়ন মানৱ কেন্দ্ৰিক। সেয়ে পৃথিৱীৰ মানুহৰ গঠনকে ধৰি ইয়াৰ বৃদ্ধি, বিতৰণ, বৈশিষ্ট্য, কাৰ্যকলাপ আদি অধ্যয়ন কৰাটো অতি প্ৰয়োজন। 3 নম্বৰ, মানৱ জাতি বুলিলে কি বুজা চমুকৈ লিখা। উত্তৰ: প্ৰায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক যুগ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্ৰমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই আনে তাকে মানৱ জাতি বোলে। কি ভিত্তিত মানৱ জাতিক বিভাজন কৰা হয় চমুকৈ লিখা। পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগতভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ পাৰ্থক্য দেখা যায়। এনে পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি বহলভাৱে সমগ্ৰ পৃথিৱীৰ মানুহক প্ৰধানকৈ 3টা মানৱ জাতিত ভাগ কৰা হয়: ককেশীয়, নিগ্ৰইড আৰু মংগোলীয়। মানুহ আৰু মানৱ জাতিৰ সৃষ্টি সম্পৰ্কে চমুকৈ আলোচনা কৰা। মানুহ আৰু মানৱ জাতিৰ সৃষ্টি এতিয়াও কিছু পৰিমাণে ৰহস্যাবৃত। জীৱবিজ্ঞানী বিৱৰ্তনৰ সূত্ৰ অনুসৰি প্লিষ্টিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি এক অনুকূল প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰাৰ বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্ৰাণীৰ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতে পৃথিৱীৰ কিছুমান ঠাইত হোম'ছেপিয়ান নামৰ মানৱ শ্ৰেণীৰ জন্ম হৈছিল। মানৱ প্ৰাণীৰ সৃষ্টি হৈছিলে। জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিলে। 6 নম্বৰ প্ৰশ্ন, চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক বিভক্ত কৰা। চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক 3টা মানৱ জাতিত বিভক্ত কৰা হয়। সেইকেইটা ককেশীয়, নিগ্ৰইড আৰু মংগোলীয়। 7 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ প্ৰধান মানৱ জাতিৰ 3টা বৈশিষ্ট্যসমূহ উল্লেখ কৰা। পৃথিৱীৰ প্ৰধান মানৱ জাতি 3টা: ককেশীয়, নিগ্ৰইড আৰু মংগোলীয়। এওঁলোকৰ বৈশিষ্ট্যসমূহ হ'ল: ককেশীয়, এওঁলোকৰ ছালৰ বৰণ ইউৰোপীয়সকলৰ মাজত অতি বগা আৰু ভাৰতীয় তথা দক্ষিণ-পশ্চিম এছিয়াৰ লোকৰ ক্ষেত্ৰত বাদামী ৰঙৰ। চুলিবোৰ সাধাৰণতে পোন আৰু কিছু পকোৱা আৰু ক'লা বাদামী ৰঙৰ। নাকটো সাধাৰণতে জোঙা আৰু ঠেক। নিগ্ৰইড, এওঁলোকৰ দেহৰ ছাল প্ৰধানকৈ ক'লা আৰু বাদামী ক'লা বৰণৰ। চুলিবোৰ কেঁকুৰা, নাকটো বহল আৰু চেপেটা। মংগোলীয়, এওঁলোকৰ দেহৰ ছাল প্ৰধানকৈ হালধীয়া বৰণৰ। চকুযোৰ সৰু, চুলিবোৰ পোন বা থিয়। 8 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কোন কোন অঞ্চলত প্ৰথমতে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয় চিত্ৰসহ প্ৰধান মানৱ গোষ্ঠীসকলৰ বিস্তাৰ আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা। জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিলে। আধুনিক পুৰাতত্ত্বৰ তথ্য অনুসৰি মানুহৰ আবিৰ্ভাৱ হৈছিলে আফ্ৰিকাৰ পূব অংশত কমেও 1 লাখ বছৰ আগতে। ইয়াৰ পৰাই পৃথিৱীৰ বিভিন্ন অংশলৈ মানুহৰ বিস্তাৰ হয়। বিভিন্ন দৈহিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি আফ্ৰিকাৰ উচ্চ অঞ্চলত বসতি স্থাপন কৰা মানুহবোৰক নিগ্ৰইড, ইউৰোপৰ কিছু ঠাণ্ডা অঞ্চলৰ মানুহবোৰক ককেশীয় আৰু মধ্য এছিয়াৰ কিছু নিম্ন উচ্চতাৰ অঞ্চলৰ মানুহবোৰক মংগোলীয় হিচাপে চিনাক্ত কৰা হৈছে। 9 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ প্ৰধান ধৰ্মসমূহ কি? এই ধৰ্মীয় গোটসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ আৰু বিভাজন তেওঁলোকৰ জনসংখ্যাৰ আকাৰ অনুযায়ী আলোচনা কৰা। পৃথিৱীৰ প্ৰধান ধৰ্মসমূহ হৈছে খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ। এই 4টা ধৰ্মই পৃথিৱীৰ 75% মানুহৰ দ্বাৰা গঠিত। 2006 চনৰ পৰিসংখ্যা অনুযায়ী এই ধৰ্মৰ লোকসকলৰ সংখ্যা তলত দিয়া ধৰণৰ: নাম, জনসংখ্যা আৰু শতাংশ। খ্ৰীষ্টান ধৰ্ম 213 কোটি 33%, ইছলাম ধৰ্ম 135 কোটি 21%, হিন্দু ধৰ্ম 90 কোটি 1.4%,
বৌদ্ধ ধৰ্ম 38 কোটি 6%। খ্ৰীষ্টান ধৰ্ম প্ৰায় 2000 বছৰ পূৰ্বে যীশু খ্ৰীষ্টৰ দ্বাৰা খ্ৰীষ্ট ধৰ্মৰ প্ৰতিষ্ঠা কৰা হৈছিলে। যদিও এই ধৰ্ম পুৰণি ইজৰাইলত আৰম্ভ হৈ অতি শীঘ্ৰে ইয়াৰ বিস্তাৰ ধৰ্মপ্ৰচাৰকসকলৰ জৰিয়তে বিশ্বৰ অন্য প্ৰান্তলৈ বিস্তাৰিত হয়, বিশেষকৈ তেতিয়াৰ ৰোমান সাম্ৰাজ্যত। খ্ৰীষ্ট ধৰ্মৰ প্ৰধান বৈশিষ্ট্যসমূহ। খ্ৰীষ্টধৰ্মী সকলে একেশ্বৰবাদী অৰ্থাৎ তেওঁলোকে এক ঈশ্বৰক বিশ্বাস কৰে। 2 নম্বৰ, ই পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্ম। প্ৰায় 213 কোটি মানুহে এই ধৰ্ম বিশ্বাস কৰে 2006 চনৰ তথ্য অনুসৰি। খ্ৰীষ্ট ধৰ্মৰ দুটা প্ৰধান শাখা আছে, ৰোমান কেথলিক আৰু প্ৰটেষ্টাণ্ট। তেওঁলোকৰ পবিত্ৰ গ্ৰন্থখন হৈছে বাইবেল। ইছলাম ধৰ্ম প্ৰায় 1400 বৰ্ষ পূৰ্বে হজৰত মহম্মদে মধ্য প্ৰাচ্যৰ আৰু মৰু অঞ্চলত ইছলাম ধৰ্ম প্ৰতিষ্ঠা কৰে আৰু অতি শীঘ্ৰে ই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়ালৈ সম্প্ৰসাৰিত হয়। এই ধৰ্মৰ কিছু বৈশিষ্ট্য হৈছে মুছলমানসকল একেশ্বৰবাদী অৰ্থাৎ তেওঁলোকে এজন ঈশ্বৰক বিশ্বাস কৰে। মুছলমানসকলৰ দুটা প্ৰধান গোট হৈছে চিয়া আৰু সুন্নী। ই পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ধৰ্মীয় গোট। তেওঁলোকৰ পবিত্ৰ গ্ৰন্থখন হৈছে কোৰাণ। হিন্দু ধৰ্ম পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম বুলি কোৱা হয়। প্ৰায় 5000 বছৰ পূৰ্বে আৰ্যসকলে সিন্ধু গংগা উপত্যকাত বসতি কৰাৰ পাছত এই ধৰ্ম প্ৰতিষ্ঠা কৰে। এই ধৰ্মৰ প্ৰধান বৈশিষ্ট্যসমূহ। সিন্ধু নদীৰ পূবে অৱস্থিত ভাৰতবৰ্ষৰ নামানুসৰি হিন্দু ধৰ্মৰ নামকৰণ কৰা হৈছে। প্ৰায় 5000 বছৰ আগতে এই ধৰ্ম প্ৰতিষ্ঠা কৰা হৈছিলে। ভাৰতবৰ্ষৰ বহুতো সামাজিক আৰু সাংস্কৃতিক পৰিশীলনৰ সৈতে এই ধৰ্ম নিবিড়ভাৱে জড়িত। বুজন সংখ্যক আৰ্য দ্ৰাবিড় লোকে এই ধৰ্ম অনুসৰণ কৰে। তেওঁলোকৰ প্ৰধান ধৰ্ম গ্ৰন্থসমূহ হৈছে 4 বেদ, ৰামায়ণ আৰু মহাভাৰত। বৌদ্ধ ধৰ্ম প্ৰায় 2500 বছৰ পূৰ্বে ভগৱান বুদ্ধই উত্তৰ ভাৰতৰ বুদ্ধগয়া অঞ্চলত বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰে। এই ধৰ্ম ভাৰতবৰ্ষৰ পৰা চুবুৰীয়া ভূটান, চীন, শ্ৰীলংকা, দক্ষিণ পূব এছিয়ালৈ বিস্তৃত। বৌদ্ধ ধৰ্মৰ দুটা প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ দুটা প্ৰধান শাখা হৈছে হীনযান আৰু মহাযান। বৌদ্ধ ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থখন হৈছে ত্ৰিপিটক। 10 নম্বৰৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধৰ্মীয় গাঁথনি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা। ভাৰতবৰ্ষৰ বহু ধৰ্মৰ দেশ। ভাৰতবৰ্ষৰ প্ৰধান ধৰ্মসমূহ হৈছে হিন্দু, বৌদ্ধ, জৈন আৰু শিখ ধৰ্মৰ জন্মস্থলী। ধৰ্মীয় গঠন। ভাৰতবৰ্ষৰ ধৰ্মীয় গঠন ক্ৰমিক নম্বৰ: হিন্দু ধৰ্ম 81.4%, ইছলাম ধৰ্ম 12.4%, খ্ৰীষ্ট ধৰ্ম 2.3%, শিখ ধৰ্ম 1.9%, বৌদ্ধ ধৰ্ম 0.4%। বিতৰণ: ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ধৰ্মীয় গোটসমূহে দেশৰ সকলো প্ৰান্ততে বসবাস কৰে। ভাৰতৰ মুখ্য ইছলাম প্ৰধান ৰাজ্যখন হৈছে জম্মু আৰু কাশ্মীৰ। ইছলাম ধৰ্মাৱলম্বী লোকে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, কেৰালা আদি ৰাজ্যত পোৱা যায়। শিখসকলে প্ৰধানকৈ পাঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্যত বসবাস কৰে। উত্তৰ-পূবৰ ৰাজ্যসমূহ যেনে নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ত খ্ৰীষ্ট ধৰ্মৰ লোকৰ জনবসতি ঘন। তেওঁলোকে দেশৰ কিছুমান নিৰ্দিষ্ট ঠাইত বসবাস কৰে। বৌদ্ধ ধৰ্মৰ লোকসকল প্ৰধানকৈ ছিকিম, অৰুণাচল প্ৰদেশৰ পশ্চিম অংশ, পশ্চিম বংগৰ উত্তৰ অংশ আৰু বিহাৰৰ উত্তৰ অংশত পোৱা যায়। জৈনসকলে প্ৰধানকৈ ৰাজস্থানত বসবাস কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি 10টা প্ৰশ্ন আলোচনা কৰিলো। ইয়াৰ পিছত আমি বাকীকেইটা প্ৰশ্ন আৰু তোমালোকৰ পাঠৰ অতিৰিক্ত প্ৰশ্ন আৰু অতি চমু প্ৰশ্ন আলোচনা কৰিম। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।